ষ্টাৰ্ট কৰিছোঁ চ' আজি মোৰ এটা স্পেচিয়েল দিন মানে মোৰ আজি জন্মদিন তো সেইকাৰণে মনটো আজি বহুত ভাল লাগি আছে তো আজি আকৌ দিনটো কি কৰোঁ আপোনালোকক সকলোকে দেখুৱাই থাকিম তো আপোনালোকে ভিডিঅ'টো সেই অকণ স্কিপ নকৰাকৈ চাই থাকিব অলপ কিবা কাম আছে এইখিনি কৰি ল'ম কৰি কিনে আকৌ ইভিনিং কিবা কৰিব মানে বেছি নাই আৰু মানুহখিনি নাম ধৰিব মাতিছে তো নাম চাম ধৰিব এনেকৈ দিনটো হেৰি কৰিম বাৰ্থডেটো ৰেডি হৈ ল'লোঁ মা আৰু মই আমাৰ নামঘৰটোতে সেৱা কৰোঁ এতিয়া শৰাই দিয়া নাই ইভিনিং শৰাই দিব তো এতিয়া নাম চাম ধৰিব ইভিনিং এতিয়া সেৱাটো কৰি আহোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো মোবাইল চাই আছে আলহী তো তুমি মোবাইল চাই থাকা আমি মন্দিৰৰ পৰা আহি আছোঁ আৰু মন্দিৰৰ পৰা আহি এতিয়া বজাৰ কৰিব যাব লাগিব বজাৰ কৰিব যাম তাৰপিছত ৰঙিয়াৰ ফালে যাব লাগিব টাউনৰ ফালে সেনেকৈ আৰু দিনটো কি কৰোঁ চাই থাকিব ভিডিঅ' স্কিপ নকৰিব কিন্তু নামঘৰ যাম তো নামঘৰত অলপ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আহি থকা দিনকেইটা ভালে পাৰ কৰিব পাৰোঁ সেইটোৱে মোৰ আশীৰ্বাদ আৰু মা আৰু মই যাতে হেপী ৰাখিব পাৰোঁ মাক যাতে হেপী ৰাখিব পাৰোঁ মই এইটোৱে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যাতে দিনবোৰ তাৰ দেহৰ স্বাস্থ্য ভালে থাকে আৰু সকলোৰে মাজত যাতে সি হাঁহি ফূৰ্তিৰে দিনবোৰ কটাব পাৰে আৰু তাৰ সপোনবোৰ পূৰ কৰিব পাৰে সকলোৱে যাতে তাক আশীৰ্বাদ কৰে তাৰ কাৰণে মই প্ৰাৰ্থনা জনালোঁ হয় মায়ে প্ৰাৰ্থনা জনালে মোৰ বাবে আৰু আপোনালোককো ৰিকুৱেষ্ট কৰিছে যাতে আপোনালোকে আশীৰ্বাদ কৰে আপোনালোকৰতো মৰম আৰু আশীৰ্বাদ আছে ন সেইকাৰণেতো মই আপোনালোকৰ মাজত এনেকৈ হাঁহি ফূৰ্তিৰে থাকিব পাৰিছোঁ চ' মই সেইটোৱে বিচাৰোঁ ভগৱানৰ ওচৰত যাতে সপোনবিলাক পূৰণ কৰিব পাৰোঁ আৰু মাক যাতে সদায় এনেকৈ খুৱাই ৰাখিব পাৰোঁ আনন্দত ৰাখিব পাৰোঁ মই সেইটোৱে বিচাৰোঁ ভগৱানৰ ওচৰত আৰু বেলেগ একো নিবিচাৰোঁ মোৰ সকলোতকৈ সপোন হৈছে মোৰ মাক সুখী কৰি ৰাখিব পৰাটোৱে তো সেইটোৱে আৰু এতিয়া আমার পরম গুরু আছে হয় নাই এয়া বৰমাই তামোল কাটি আছে এইফালে ৰেডি কৰি আছে হ'ব আৰু এইফালে আইতা আহিছে আইতা বহি আছে এইফালে আৰু ভিডিঅ' কৰিম বুলি কয় পূৰা ৰেডি হৈ গ'ল এই খোৱাৰ কাৰণে কিবা অলপ যোগাৰ কৰিলোঁ বেছি নহয় বাৰু কিবা অলপহে ভকতসকলক মাতি আনি এই ল'ৰাটোৰ আজি জন্মদিনৰ কাৰণে তেখেতে ল'ৰাই মাকে দুখাৱা জনাইছে ভকতৰ ওচৰত এই মনৰ বাঞ্ছা যি হিচাপে তেওঁ সেৱা লৈছে সেই হিচাপে মনৰ বাঞ্ছা পূৰণ কৰক আৰু ল'ৰাটোক আগবাঢ়াই নিয়াক কৃপাৰ সাগৰে কৃপা কৰক দয়াৰ সাগৰে দয়া কৰক মনৰ বাঞ্ছা পূৰণ কৰক কৃষ্ণ কৃষ্ণ হৰি হৰি আৰু শেষৰ টাইমতে এই খুৰীহঁত আহিল এতিয়া ইয়াতে চাহ খাই আছে এইটো ব্ৰাটাৰ এই গোটেইকেইটাই মিলি চাহ খাই আছে ইয়াতে তো এনেকৈ ভিডিঅ' কৰি নিপন দাদা খাই দে দাদা চুম দে অঁ মই খাই দে হৈ দিয়া আছে বাই বাই এতিয়া বাই 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 দিয়া বাই 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 দেই এতিয়া বাই 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 ইয়াতে চাই বোলে বাই বাই দিয়া বাই 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 আৰু মোৰ লগতো আহিল তো সি অলপ দেৰিকৈ আহিল টিউশ্যন কৰিব গৈছিল তাহাঁতে লেট হ'ল তো এতিয়া
এচাক টি চাৰ্ট এটা পালোঁ, এইটো এটা টি চাৰ্ট, এইটো এটা টি চাৰ্ট, স্পৰ্টিং 3টা, তাৰপিছতে এইফালে গামোচা দিলে, এইফালে এখন গামোচা, আৰু এইফালে এইখিনি পইচা পাইছোঁ, এইখিনি পইচা, এইখিনি মোৰ বাৰ্থডে গিফ্ট, এইখিনি মোৰ বাৰ্থডে গিফ্ট। এইটোকে ডাঙৰ হ'লোঁ তো গিফ্ট চিফ্ট ল'ব লাজ লাগে, এইবিলাক মই গিফ্ট নানিলে ভাল পাওঁ, এইবিলাক দিহে লাজ লাগে ল'ব। তো এইবিলাকে পালোঁ আৰু এইখিনি, এইটো এটা টি চাৰ্ট, এইফালে গামোচা, তাৰপিছত এইখিনি পইচা, এইবিলাক গিফ্ট। আৰু সকলোকে মই বহুত 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 ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা। ইমান কিবা আছে ঘৰ ল'ব